এইকেইদিন ইমান গৰমত আপোনালোকে কি ৰান্ধি খাইছে বাৰু ক'বচোন বাৰু দেই। মই বোলো আজি অকণমান বইল বনাই খাওঁ। এয়া পিৰালি পালেং আৰু অকণমান মৰিচা শাক আছিলে, তাকেই বনাবলৈ লৈছোঁ। আগতে মই বইল যিকোনো বস্তু বহুত বেয়া পাইছিলোঁ দেই, খাই মিছা নকওঁ, কিন্তু আজিকালি মানে ইমান বেয়া নলগা হ'ল, ভালেই লাগে। এয়া মই বনাইছোঁ, পূৰা পানী একদম উতলাই ল'লোঁ, তাৰপিছত শাকখিনি দিলোঁ, আলু দিছোঁ, তাৰপিছতে আৰু নিমখ হালধি, তাৰপিছত মানে শুকান অকণমান মাছ আছিলে যে, শিঙৰা মাছ, সেই দি বনাম মানে দেই। তাৰপিছত আলুখিনি সিজাৰ পিছত এনেকৈ ভাঙি দিছোঁ, তাৰপৰা মাছ দিছোঁ, তাৰপিছত আদা নহৰু মানে একেবাৰে শেষত দিব। আমি মানে এনেকৈ প্ৰায় বনাই খাওঁ, ভাল লাগে। একেবাৰে শেষত আদা নহৰু দিলে এইফালে চৰাই কণী অকণমান হালফুলৰ কাৰণে দুটামান আৰু একেবাৰে সৰু সৰু তেনেকৈ ভাজি দিলোঁ তাইৰ কাৰণে। আৰু এই আমাৰ ভাতৰ থালি ৰেডি। গৰমত একদম চিম্পল হয়, বইল খাব লাগে, পেটৰ কাৰণে ভাল নহয়নে। এয়া আজি ভাতৰ থালি আমাৰ ৰেডি। অকণমান ঢেকীয়া শাকৰ ভাজি আছিলে, লগতে সেই আজি শুকান মাছৰ চাটনি অকণমান জ্বলাকৈ বনাইছিলোঁ। আৰু আজি ইমান ধুনীয়াকৈ ভাত সাজ খালোঁ, লগতে এয়া আলফুলকো খোৱালোঁ। তাইৰ ৰিয়েকশ্যনটো চাওকচোন বাৰু, নেমু ডোখৰ খাই আজিলৈ আহিছোঁ দেই।